Subscribe and hit the bell icon for get latest updates. Hello friends, আজি আমি লৈ আছো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইতিহাস বিষয়ৰ 3 নম্বৰ পাৰ্টিৰ 2 মাৰ্কছৰ আৰু এই কুৱেশ্যনখিনি তোমালোকৰ যিসকলে 2021ত ফাইনেল পৰীক্ষা দিব আৰু তেওঁলোকে এইখিনি ভালদৰে চাব পাৰে আৰু এইখিনি তেওঁলোকৰ কাৰণে বেছি দিয়া নাই যিখিনি আহিব এইখিনি কমন কুৱেশ্যন লৈ আহিছো 2021ত যাতে এইখিনি কমন পৰে তোমালোকৰ আৰু এইখিনি সেইকাৰণে তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাই যাবা আৰু আগৰ 1 নম্বৰীয়া কুৱেশ্যন আৰু আগৰ দুটা চেপ্টাৰৰ যদি তোমালোকে কুৱেশ্যন এনসাৰ পোৱা নাছিলা তেন্তে ভিডিও লিংকত তলত ডেসক্ৰিপচনত এটা লিংক দিয়া আছে সেই লিংক এটাত গৈ তোমালোকে আগৰ ভিডিওবিলাক তাৰ কুৱেশ্যন এনসাৰখিনি লিখি ল'ব পাৰা এতিয়া আমি আইলো চেপ্টাৰ 3 নম্বৰ চেপ্টাৰটো 2 মাৰ্কছৰ কি কুৱেশ্যন আছে ইয়াত আমি সেইটো আলোচনা কৰিম এটা প্ৰথম ইয়াত কুৱেশ্যনটো আছে কুল আৰু জ্ঞাতি শব্দটোতে কি বুজায় ইয়াত দিছে সংস্কৃত পাঠ্যপুথিত একোটা পৰিয়ালক বুজাবলৈ কুল শব্দটো ব্যৱহাৰ কৰা হয় আৰু আনহাতে পাৰস্পৰিক সংযোগ থকা বহুতো পৰিয়াল বা কুলক একেলগে বুজাবলৈ জ্ঞাতি শব্দটো ব্যৱহাৰ কৰা হয় এতিয়া কুল বুলি ক'লে এটা বংশ বুজায় সংস্কৃতক বংশ বুলি আমাৰ অসমীয়া ভাষাত বংশ বুলি কোৱা হয় সংস্কৃতত কুল বুলি কোৱা হয় আৰু গোটেই পৰিয়ালৰ যিমানখিনি মানুহ আছে গোটেই মানুহখিনি বুজাবলৈ এই জ্ঞাতি শব্দটো ব্যৱহাৰ কৰে এটো তোমালোকে মনত ৰাখিবা 2 মাৰ্কছৰ কাৰণে ইয়াত বেছি দীঘল লিখিব নালাগে যেটো খুদে এনসাৰটো কুৱেশ্যনটোৰ হেতু এনসাৰ ইয়াত লিখিলে হয় নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত খুদিছে অন্তৰ্বিবাহ আৰু বহিবিবাহ মানে কি নিজৰ জাতিৰ মাজত ল'ৰা ছোৱালী বিবাহ হ'লে তাক অন্তৰ্বিবাহ বুলি কয় আৰু অন্য জাতি বা বৰ্ণৰ মাজত বিবাহ হ'লে তাক বহিবিবাহ বা অসবৰ্ণ বিবাহ বুলি কয় এতিয়া আমাৰ বিয়াৰ সময়ত বিভিন্ন ধৰণৰ কাষ্টৰ সমস্যা দেখা যায় যেতিয়া আমি একেটা কাষ্টৰ মাজত যেতিয়া বিয়াখন কওঁ সেইটো অন্তৰ্বিবাহ হয় যদি আমি বেলেগ কাষ্টৰ পৰা বেলেগ কাষ্টলৈ গৈ যেতিয়া বিয়া কৰোঁ তাক বহিবিবাহ বা অসবৰ্ণ বিবাহ তেনেকৈ নামকৰণ কৰা হয় এটো তোমালোকে মনত ৰাখিবা অন্তৰ্বিবাহ আৰু বহিবিবাহ আৰু যিসকল সোশিয়োলজি ষ্টুডেন্ট আছে সোশিয়োলজি ষ্টুডেন্টখিনিৰ কাৰণে এটো ইজি হ'ব কাৰণ তেওঁলোকে সোশিয়োলজিটো এটো কুৱেশ্যন তাতো আছে তো তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোত আছে মনুস্মৃতি অনুসৰি এজনী নাৰীয়ে সম্পত্তি আহৰণ কৰিব পৰা দুটা উদাহৰণ দিয়া এটা মনুস্মৃতি নামৰ এখন সংস্কৃত গ্ৰন্থ এখন আছিল সেই সংস্কৃত গ্ৰন্থত এগৰাকী নাৰীয়ে কিদৰে সম্পত্তি আহৰণ কৰিব পাৰে ইয়াত দুটা দিয়া আছে এক্সামত তোমালোকে কুৱেশ্যনটো আহিলে এনসাৰটো ডাইৰেক্ট নিলিখিবা ইয়াৰ পৰা কুৱেশ্যনটো পালমান লিখি ল'বা মনুস্মৃতি অনুসৰি এজনী নাৰীয়ে সম্পত্তি আহৰণ কৰিব পৰা দুটা উদাহৰণ হ'ল তেনেকৈ তোমালোকে এখন বনাই ল'বা মই ইয়াত ডাইৰেক্ট এনসাৰটো দি দিছোঁ ইয়াত 1 নম্বৰ উদাহৰণটো হ'ল বিবাহৰ সময়ত অগ্নিক সাক্ষী কৰি আগবঢ়োৱা সম্পদ যেতিয়া আমাৰ হিন্দু নিয়মতে যেতিয়া বিবাহখন হয় বিবাহৰ সময়ত যেতিয়া হোম পুৰা হয় হোমৰ ওচৰত কইনাগৰাকীক বিভিন্ন ধৰণৰ বস্তু আগবঢ়োৱা হয় সেই হোমৰ ওচৰত যিখিনি বস্তু আগবঢ়োৱা হয় কইনাগৰাকীক সেই গোটেইখিনি সম্পদ কইনাগৰাকীৰ নিজৰ হয় কইনাগৰাকীৰ পিছত গিৰিয়েকৰ ঘৰলৈ যোৱাৰ পিছত সেই সম্পত্তিখিনি তাই নিজৰ লগত ৰাখিব পাৰে আৰু তাত সেই সম্পত্তিখিনিৰ ওপৰত কোনো তাৰমানে মাত মাতিব নোৱাৰে এইটো এটা সম্পদ 2 নম্বৰ আছে পিতৃ মাতৃ আৰু ভাতৃৰ পৰা পোৱা ধন বিবাহৰ সময়ত দৰা ফালৰ মানুহে যিখিনি কইনাগৰাকীক খা সম্পদ দিয়ে লগতে ভাতৃৰ নিজৰ পৰিয়ালৰ মানুহখিনি যিখিনি খা সম্পদ কইনাগৰাকীক দিয়ে গোটেইখিনি ছোৱালীজনী নিজৰ সম্পদ হয় আৰু সেই সম্পদখিনিৰ ওপৰত কেৱল ছোৱালীজনী নিজৰহে অধিকাৰ থাকে বাকি কাৰো এটাত অধিকাৰ নাথাকে এনেকৈ নাৰীয়ে সম্পত্তি আহৰণ কৰিব পাৰে এটো মনুস্মৃতি নামৰ গ্ৰন্থখনত এই কথা উল্লেখ আছে আৰু আমাৰ সমাজৰ এতিয়া বিয়াবিলাকতো এই পৰম্পৰাটো আজিলৈকে তেনেকৈ চলি আছে নেক্সট 4 নম্বৰ কুৱেশ্যনটো আছে মহাভাৰতৰ কাহিনীবোৰ বুজাবৰ বাবে মানুহে ব্যৱহাৰ কৰা দুটা পদ্ধতি লিখা ইয়াত মহাভাৰতৰ কাহিনী বুজাবৰ বাবে এতিয়া আমি কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আমি 1 নম্বৰটো ইয়াত দিছে নৃত্য আৰু নাটকৰ জৰিয়তে এতিয়া যেতিয়া আমাৰ মহাভাৰতৰ ওপৰত যেতিয়া কিবা এখন নাটক পাতিব বা ভাওনা এখন পাতিব তেতিয়া আমি নাটকখন চাই গ'লে আমি গম পাম এখন মহাভাৰতৰ কাহিনী বুলি ঠিক তেনেদৰে 2 নম্বৰটোত আছে চিত্ৰ আৰু ভাস্কৰ্যৰ জৰিয়তে যেতিয়া আমাৰ কোনোবা এখন ফটোত যদি আমি দেখোঁ অৰ্জুন আৰু শ্ৰীকৃষ্ণক ৰথৰ ওপৰত উঠি থকা দেখোঁ তেতিয়া আমি ডাইৰেক্ট আমি মনলৈ আহিব এইখন মহাভাৰতৰ কাহিনীৰ তাৰমানে এটা চৰিত্ৰ এইটো এটা আমি ডাইৰেক্ট তেনেকৈ গম পাম তাৰমানে ছবিৰ যোগেদি আমি গম পাম মহাভাৰতৰ কাহিনীখিনি লগতে নৃত্য আৰু নাটকৰ জৰিয়তে আমিও মহাভাৰতৰ কাহিনীবিলাক আমি মনত পেলাব পাৰোঁ এটো তোমালোকে মনত ৰাখিবা এইবিলাক কুৱেশ্যন আগৰ পৰীক্ষাবিলাকত আহি আছে আৰু তাকে আমি 2021ত বেছ কৰি এটো লৈ আহিছোঁ নেক্সট 5 নম্বৰ কুৱেশ্যনটোত আছে পিতৃ প্ৰধান আৰু মাতৃ প্ৰধান পৰিয়ালৰ প্ৰধান বৈশিষ্ট্যবোৰ কি উত্তৰটোত আছে সহজনীয় সম্বন্ধবোৰ পিতৃৰ ফালৰ পৰা ধৰা হ'লে তাক পিতৃস্থানীয় বা পিতৃপ্ৰধান পৰিয়াল বুলি কয় আনহাতে সহজনীয় সম্বন্ধবোৰ মাতৃৰ ফালৰ পৰা ধৰা হ'লে তাক মাতৃস্থানীয় বা মাতৃপ্ৰধান পৰিয়াল বুলি কয় এতিয়া যদি সম্বন্ধবিলাক দেউতাকৰ ফালৰ পৰা হয় তেতিয়াহ'লে সেই সম্বন্ধটোক পিতৃপ্ৰধান সম্বন্ধ বুলি কয় যদি সম্বন্ধবিলাক মাকৰ ফালৰ পৰা হয় তেতিয়াহ'লে সম্বন্ধটোক মাতৃপ্ৰধান পৰিয়াল বুলি নামকৰণ কৰা হয় এতিয়া আমাৰ ইণ্ডিয়ান ভাৰতবৰ্ষৰ যিখন সমাজ সেই ভাৰতবৰ্ষৰ সমাজ বেছিখিনি হ'ল পিতৃপ্ৰধান পৰিয়ালৰ কাৰণ আমাৰ ছোৱালী এগৰাকী বিয়া দিয়াৰ পিছত ল'ৰাটো ছোৱালীজনীক নিজৰ ঘৰলৈ লৈ যায় আৰু তাত তেনেকৈ ল'ৰাটো ঘৰতে ছোৱালীজনী থাকিবলগীয়া হয় সেইকাৰণে আমাৰ ভাৰতীয় সমাজখন পিতৃপ্ৰধান পৰিয়াল কিন্তু আমাৰ কিছুমান ভাৰতবৰ্ষৰ আৰু কিছুমান ঠাই আছে এনেকুৱা য'ত মাতৃপ্ৰধান পৰিয়াল তাত মাতৃগৰাকীয়ে মেইন গোটেই ঘৰখন চলোৱাৰ পৰা আদি কৰি গোটেই দায়িত্ববিলাক মাতৃগৰাকীয়ে নিজে পালন কৰে যেনেকৈ উত্তৰ পূবৰ মেঘালয় হয় তেনেকৈ দক্ষিণ কেৰালাত তেনেকৈ মাতৃপ্ৰধান পৰিয়ালৰ তেনেকৈ ব্যৱস্থা আছে তাত কইনা বিয়া হ'লে ছোৱালীজনী যেতিয়া বিয়া হয় বিয়াৰ পিছত ল'ৰাটোহে ছোৱালী ঘৰত তেনেকৈ থাকিব লাগে এইটো হ'ল মাতৃপ্ৰধান পৰিয়ালৰ তেনেকুৱা
নিয়ম, কিন্তু ভাৰতীয় সমাজত আমাৰ যিখন পিতৃপ্ৰধান পৰিয়াল আছে, পিতৃপ্ৰধান পৰিয়ালত ল'ৰাটোৱে আকৌ ছোৱালীজনীক তেনেকৈ নাথাকে, ল'ৰাটোৰ ঘৰলৈ ছোৱালীজনী বা কইনাগৰাকীক লৈ যায়। এইটো এটা পিতৃপ্ৰধান পৰিয়ালৰ বৈশিষ্ট্য আৰু মাতৃপ্ৰধান পৰিয়ালৰ বৈশিষ্ট্য অলপ বেলেগ ধৰণৰ। এবাৰ আহিলোঁ আমি 4 আৰু 5 নম্বৰ কুৱেশ্যন কি আহিব এইকেইটাই আছিলে ইয়াত 2 নম্বৰীয়া কুৱেশ্যন, আৰু ইয়াত বেছি কুৱেশ্যন তেনেকৈ নাহে কাৰণ যিহেতু আমাৰ চেপ্টাৰ ইয়াত কেইবাটাও আছে, হিষ্ট্ৰী চেপ্টাৰ 15মান আছে, আৰু লগতে ইয়াত কম যিকেইটা কমন আহিবলগীয়া সেইকেইটা মই দেখাই আছোঁ ইয়াত। আৰু এবাৰ আমি নেক্সট আহিলোঁ 4 বা 5 নম্বৰীয়া কুৱেশ্যনলৈ। এতিয়া 4 নম্বৰীয়া 1 নম্বৰ কুৱেশ্যনটো আছে বিবাহ কেই প্ৰকাৰ আৰু কি কি। এতিয়া আমাৰ ভাৰতীয় নিয়ম মতে বিবাহ আন প্ৰকাৰৰ আছিলে, কিন্তু আমাৰ যিহেতু প্ৰচলিত নিয়ম মতে বিবাহ সেইখিনি সময়ত ঋষিমুনিসকলে কি কৰিছিলে, ঋষিমুনিসকলে আন প্ৰকাৰ বিবাহৰ পৰা 4 প্ৰকাৰ বিবাহ কাটি দি পেলাই আমাৰ সমাজত প্ৰচলিত হিচাপে 4 প্ৰকাৰ বিবাহ ইয়াত উল্লেখ কৰিছে। কাৰণ আৰু 4 প্ৰকাৰ বিবাহ যদি আমাৰ সমাজত ৰাখি থ'লে হয় তেতিয়াহ'লে আমি আমাৰ বিয়াবিলাক আমি বৰ্তমান সময়ত আমি কৰিব নোৱাৰিলোঁ হয়। সেইকাৰণে ইয়াত 4 প্ৰকাৰ বিবাহৰ কথা উল্লেখ কৰা আছে, আৰু তোমালোকে যেতিয়া ডিগ্ৰীত যেতিয়া মেজৰলৈ পঢ়িবা তেতিয়া তাত তোমালোকে আন প্ৰকাৰ বিবাহৰ বিষয়ে পাবা। আৰু এতিয়া সেই 4 প্ৰকাৰ বিবাহ আমাৰ সমাজত এতিয়া প্ৰচলন নাই, এই 4 প্ৰকাৰ বিবাহ এতিয়া আমাৰ সমাজত প্ৰচলিত হৈ আছে। তাৰে প্ৰথমটো হ'ল অন্তৰ্বিবাহ। একেটা গোট বা গোষ্ঠীৰ মাজত সম্পন্ন হ'লে তাক অন্তৰ্বিবাহ বুলি কয়। একেটা কাষ্টৰ মাজত যদি বিয়াখন হৈ যায় তাক অন্তৰ্বিবাহ। বহিঃবিবাহ হ'ল নিজ গোষ্ঠীৰ বাহিৰৰ মাজত হোৱা বিবাহ। যদি একেটা কাষ্টৰ পৰা গৈ বেলেগ এটা কাষ্টৰ লগত বিয়া হয় তেতিয়াহ'লে সেইটো হ'ল বহিঃবিবাহ। তাৰপিছত হ'ল বহুবিবাহ। এজন পুৰুষে কেইবাজনীও যদি বিয়া পাতিব পাৰে তাক কোৱা হয় বহুবিবাহ। এইটো আমাৰ ভাৰতীয় সমাজত কিছু জেগাত এইটো প্ৰচলিত হৈ আছে। ঠিক তেনেদৰে হ'ল বহুপতি বিবাহ। এজনী তিৰোতাৰ কেইবাগৰাকী যদি স্বামী থাকে তেনেকৈ এইটো হ'ল বহুপতি বিবাহ। যেনেকৈ আমাৰ মহাভাৰতৰ দ্ৰৌপদী তেনেকৈ আছিলে, তেওঁ কেইবাজনো স্বামী আছিলে, সেইকাৰণে সেইখিনি সময়ৰ পৰা এই নিয়মটো এতিয়াও বৰ্তমান সময়লৈকে চলি আছে। ছোৱালীজনীও কেইবাজনীও স্বামী থাকিব পাৰে, লগতে পুৰুষজনৰ কেইবাজনীও পত্নী থাকিব পাৰে। এইটো হ'ল 4 প্ৰকাৰ বিবাহ আমাৰ সমাজত প্ৰচলিত হৈ আছে। বাকী 4 প্ৰকাৰ বিবাহ আমাৰ সমাজত প্ৰচলন কৰিব নোৱাৰে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোত আছে চীনা বৌদ্ধ তীৰ্থযাত্ৰীসকলে চণ্ডালসকলৰ বিষয়ে কি উল্লেখ কৰিছিল। চীন দেশৰ পৰ্যটক আৰু বৌদ্ধ ভিক্ষু ফাহিয়ান আহিছিল সেইখিনি সময়ত খ্ৰীষ্টীয় 5ম শতিকাত ভাৰত ভ্ৰমণ কৰিবলৈ। তেওঁ চণ্ডালসকলৰ বিষয়ে কৈছিল যে চণ্ডালসকলে হাতত টকা বা কেটাপা লৈ ফুৰিছিল। টকা তোমালোকে আমাৰ যেতিয়া বিহুৰ সময়ত আমি টকা বজাওঁ বাদ্যযন্ত্ৰ হিচাপে, সেই তেনেকুৱা এটা টকা বা কেটাপা লৈ তেওঁলোকে ফুৰিছিল, আৰু তেওঁলোকে সেইটো গাঁৱলৈ আহিলে সেইটো বজাই আহে, আৰু তেওঁলোকৰ সেই চাউণ্ডটো শুনি পেলাই গোটেই গাঁৱৰ যিমান মানুহ আছে চব ভিতৰত সোমাই যায়। সেইখিনি সময়ত এনেকুৱা নিয়ম আছিল চণ্ডালসকলক দেখাটোৱে পাপ। যিসকলে চণ্ডালক দেখিব, চণ্ডালক দেখাৰ লগে লগে তেওঁলোকে চকু ধুই পূৰা নিজে তাৰমানে পৰিষ্কাৰ হৈ আহিব লাগিব। এইটো ফাহিয়ানে উল্লেখ কৰিছিল। আৰু লগতে চীনা পৰিব্ৰাজক হিউৱেন চাঙো আছিল সেইখিনি সময়ত। হিউৱেন চাঙে উল্লেখ কৰিছিল যে চণ্ডালসকলে কি কৰিছিলে, ৰাজহুৱা স্থান পৰিষ্কাৰ কৰিছিল। সিহঁতে গাঁৱলৈ আহিছিল, গাঁৱলৈ আহি পেলাই গাঁৱত যিবিলাক লেতেৰা বস্তু আছে, জীৱ জন্তু পৰি মৰি থাকে, সেইবিলাক তেওঁলোকে লৈ গৈছিল, আৰু তেওঁলোকে সেইবিলাক পাহাৰলৈ নি তেওঁলোকে সেইবিলাক ভক্ষণ কৰিছিল। তেনেকৈ চণ্ডালসকলে জীৱন নিৰ্বাহ কৰিছিলে, আৰু চণ্ডালসকলক তেনেকৈ গাঁৱত থাকিব দিয়া নহৈছিল। তেওঁলোকক গাঁৱৰ পৰা একাষৰীয়াকৈ পাহাৰীয়া অঞ্চলত তেওঁলোকক থাকিব দিয়া হৈছিলে। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ সাহিত্যিক সমলসমূহ ব্যৱহাৰ কৰোঁতে ইতিহাসবিদসকলে কি কি কথাত গুৰুত্ব দিব লাগে। এতিয়া সাহিত্যিক সমল এইখিনি হ'ল আমাৰ সাহিত্যিক সমলবিলাক যেতিয়া বুৰঞ্জীবিদসকলে উল্লেখ কৰে তেতিয়াহ'লে কিছুমান কথাত গুৰুত্ব দিব লাগিব। ফাৰ্ষ্ট কথাটো হ'ল গ্ৰন্থখন কি ভাষা লিখা আছে সেইটো চাব লাগিব। পালি ভাষাত আছেনে, প্ৰাকৃত ভাষাত আছেনে, তামিল ভাষাত নে সেইবিলাক কোনোবা পুৰোহিতে সংস্কৃত ভাষাত লিখিছিল নে, সেই গোটেই কথাটোত গুৰুত্ব দিব লাগিব। 2 নম্বৰ কুৱেশ্যন হ'ল গ্ৰন্থখন ধৰ্মীয় অনুষ্ঠানত পুৰোহিতে পাঠ কৰা মন্ত্ৰজাতীয় নে সাধাৰণ লোকে উপযোগী সাধুকথা জাতীয় সেইটোও চাব লাগিব। 3 নম্বৰ ইয়াৰ উপৰিও লেখকে কি দৃষ্টিভংগীৰে সেই কথাখিনি লিখিছে সেইটো তাত চাব লাগিব। তাৰপিছত আৰু এটা চাব লাগিব গ্ৰন্থখন কেতিয়া লিখিছিল, গ্ৰন্থখনৰ স্থানটো ক'ত, গ্ৰন্থখনৰ সময়সীমা কিমান, লিখকৰ স্থিতি কি, এই গোটেইবিলাক কথা সেইটোত চাব লাগিব। এইটো হ'ল সাহিত্যিক সমলসমূহ ব্যৱহাৰ কৰি ইতিহাসবিদসকলে এইবিলাক কথাত গুৰুত্ব দিব লাগিব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোত আছিলে বুৰঞ্জীবিদসকলে মহাভাৰতৰ ঘটনাৱলী কিদৰে শ্ৰেণীবিভাজন কৰিছিল। এতিয়া আমাৰ মহাভাৰত যিখন আছিলে সেই মহাভাৰতখন বিভিন্ন সময়ত বিভিন্ন ধৰণে ভাগ কৰা হৈছিলে। 1919 চনত পণ্ডিতসকলে মহাভাৰতখনক এখন সমালোচনামূলক সংস্কৰণৰ কাম কৰিছিলে। তাৰ বাবে তেওঁলোকে কি কৰিছিল, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এই মহাভাৰতৰ কাহিনীবিলাক তেওঁলোকে লিপিবদ্ধ কৰি ৰাখিছিল। কাৰণ আমাৰ যিখন এতিয়া মহাভাৰত, সেই মহাভাৰতখন নিলিখা আগত পৰাই আমাৰ প্ৰাচীন ভাৰতবৰ্ষত এনেকুৱা কাহিনী জড়িত হৈ আছিলে। কাৰণ আমাৰ মহাভাৰতখন তোমালোকে চিৰিয়েল চাইছা বা কাহিনীটো যদি মনত আছে তোমালোকে গম পাবা, মহাভাৰতখনৰ মেইন কাহিনীটো হৈছে দুডাল ভাই ককাইৰ মাজৰ সম্পত্তিক লৈ কাজিয়া। এতিয়া আমাৰ বৰ্তমান সময়ত সম্পত্তিক লৈ এইটো কাজিয়া চলিয়ে থাকে। সৰুৰ পৰা যদি ভাই ককাই একেলগে থাকিলেও পিছলৈ ভাই ককাই পিছত বেলেগ হৈ যায়, আৰু তাৰে উদাহৰণ হ'ল আমাৰ মহাভাৰতখন। আৰু সেই তেনেকুৱা মহাভাৰতখন তোমালোকে আমাৰ ভাৰতবৰ্ষই নিলিখা আগৰ পৰাই প্ৰাচীন কালৰ পৰা আমাৰ গোটেই ভাৰতবৰ্ষৰ সেই নিয়মটো প্ৰচলিত হৈ আছিলে। সেইকাৰণে কি কৰিছিলে,
পণ্ডিতসকলে বিভিন্ন ঠাইৰ পৰা একেটা তথ্য সংগ্ৰহ কৰিছিল আৰু সেই মহাভাৰতখনৰ এখন সম্পূৰ্ণ মহাভাৰত কৰিবলৈ যাওঁতে সময় লাগিছিলে 47 বছৰ। এদিন দুদিনত কৰা নহয়, এইটো 47 বছৰ লাগিছিলে গোটেই সম্পূৰ্ণ মহাভাৰতখন লিখি উলিয়াবলৈ। সেইকাৰণে এইখিনি সময়ত গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা তথ্যটো সংগ্ৰহ কৰিবলগীয়া হৈছিলে। পণ্ডিতসকলে মহাভাৰতৰ কাহিনীভাগত দুটা ভাগত ভাগ কৰিছে, এভাগ হ'ল বৰ্ণনাত্মক আৰু এটা হ'ল উপদেশাত্মক। এতিয়া প্ৰথম ভাগত গ্ৰন্থখনৰ কাহিনীভাগ আৰু দ্বিতীয় ভাগত সমাজৰ ৰীতি নীতি আৰু আচাৰ ব্যৱহাৰৰ কথাবিলাক উল্লেখ আছে। এতিয়া বৰ্ণনাত্মকত গোটেই গ্ৰন্থখনৰ মহাভাৰতখনৰ মেইন কাহিনীটো কি সেই কথাবিলাক উল্লেখ আছে, আৰু উপদেশাত্মক মহাভাৰতখন যদিও আমাৰ সম্পত্তিক লৈ কাজিয়া আছে, কিন্তু মহাভাৰতখন তোমালোকে ভালদৰে পঢ়িলে বা চালে গম পাবা মহাভাৰতখনত তোমাৰ কিছুমান আমাৰ সমাজত কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আমি নীতি নিয়ম মানি চলিব লাগে, সেই নীতি নিয়মৰ কথাবিলাক মহাভাৰতত উল্লেখ আছে। কিন্তু এই কথাটো ইমানো গুৰুত্বপূৰ্ণ স্বয়ং সম্পূৰ্ণ নহয়, কাৰণ কেতিয়াবা কি হয় বৰ্ণনাত্মক ভাগতো কিছুমান উপদেশ কথাবিলাক থকা দেখা যায়, লগতে উপদেশাত্মক কথা ভাগটোতো কেতিয়াবা আমাৰ মহাভাৰতৰ কাহিনীবিলাক আমি দেখা পাওঁ। পণ্ডিতসকলৰ মতে মহাভাৰতখন এটা নাটকীয় আখ্যানে, এখন তাৰমানে নাটকহে। পিছত এই মহাভাৰতখন এটা নাটক, আৰু পিছত আমাৰ সমাজৰ কাৰণে যেন আমাৰ সমাজৰ মংগল হওক, সেই সমাজৰ মংগল হ'বৰ কাৰণে কি কৰিছিলে তাত কিছুমান উপদেশ কিছুমান কথা তাত সংযোগ কৰি দিয়া আছিল, যাতে আমাৰ ভাৰতবৰ্ষখন যাতে কিছুমান ভাৰতবৰ্ষৰ সমাজখনৰ যাতে কল্যাণ হয়, সেই কল্যাণৰ কথা চিন্তা কৰিয়ে মহাভাৰতখনত কিছুমান নতুন নতুন কথা কিছুমান উপদেশ কিছুমান তাৰমানে তাত সংযোগ কৰা হৈছিলে। এইটোৱে হ'ল বুৰঞ্জীবিদসকলে মহাভাৰতৰ ঘটনাৱলীক শ্ৰেণী বিভাজন কৰাৰ কুৱেশ্যন এনচাৰ। গতিকে আজি আমাৰ ভিডিঅ'টো ইমানেই, তোমালোকে ইয়াখিনি গোটেইখিনি ভালদৰে চাই ল'বা, আৰু যদি PDF দৰকাৰ হয় তেতিয়াহ'লে আমাৰ এটা হোৱাটছএপ লিংক দিয়া আছে, হোৱাটছএপত গৈ তোমালোকে এড হ'ব পাৰা, আৰু তাত এই গোটেই কুৱেশ্যন এনচাৰখিনি তোমালোকে PDF আকাৰে পাবা। আৰু আগৰ ভিডিঅ'বিলাক চোৱা নাই যদি তাত চাই যাবা, তেতিয়া তোমালোকৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাবলৈ অলপ সহজ হ'ব। গতিকে আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ।